নমস্কাৰ জনালোঁ সকলোকে। আজি ৰাতিৰ সাজ খাবলৈ লৈছোঁ। আজি হৈছে বৃহস্পতিবাৰ। বৃহস্পতিবাৰে আমি নিৰামিষ খাওঁ। খুতুৰাৰ লগত মচুৰ দালি আৰু লগত আছে চয়াবিন শুকানকৈ ভজা আৰু শুকান বুট ভজা আৰু লগত আছে স্পেচিয়েল তিলৰ সৈতে আলুৰ পিটিকা, শুকান জলকীয়া দি দেই। তিলৰ সৈতে আলুৰ পিটিকা মা ঘৰতে খাই পোৱা, বহুত বছৰ হ'ল নোখোৱা। আজি মনত পৰিলে, তিল আছিলে যে বিহু বুলি, গতিকে ভাবিলোঁ তিল কেইটামান ভাজি লওঁ, ভাজি পিচি আলুৰ সৈতে পিটিকা কৰোঁ। ল'ৰাই কৈছে কেনেকুৱা লাগিব, মই বোলো খাই চা। এতিয়া খাইছে, বৰ ধুনীয়া লাগিছে বোলে, এনেকৈ বোলে খাব লাগিব। বহুত ভাল লাগে। আপোনালোকে যদি নাই খোৱা এনেকৈ খাই চাবচোন দেই, খুব ভাল লাগে। জ্বালাও হৈছে অকণমান, শুকান জলকীয়াটো বহুত জ্বলা। এতিয়া খাই লওঁ। গুড নাইট দিলোঁ সকলোকে। বাই বাই। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ।